নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ এতিয়া আকৌ আহিলোঁ। আজি অহাই নাছিলোঁ, ভাবিলোঁ এপাক আপোনালোকৰ তাত ভিডিঅ' দিওঁ, আপোনালোকেও চাব। নিমখ সন্ধিয়া সময়কণত কি কৰোঁ দেখুৱাম। ল'ৰাটোৱে সদায় কিবা এটা খাবলৈ বিচাৰে আৰু সদায় কিবা এটা বনাই দিওঁ। শুনি আছে, ল'ৰাটোৱে পঢ়ি আছে। এয়া ল'ৰাটোৱে ধুনীয়াকৈ পঢ়ি আছে, দেখিছে ধুনীয়াকৈ পঢ়িছে আৰু সি মানে মোৰ ওচৰতে পঢ়ে, অকলে ভয় কৰে কাৰণে সি পঢ়ি আছে। বোলো আজি তাক ৰুটিকে বনাই দিওঁ আৰু ৰুটি মানে এতিয়া বনাবলৈ ভাবিলোঁ কিহেৰে বনাম। ৰুটি আৰু ৰঙালাওকে ভাজোঁ বুলি মই অকণ কাটি ল'লোঁ। এয়া আপোনালোকক দেখিছে ৰুটিটো মই আটাটো মাৰিছোঁ, হৈছে মাৰি থৈছোঁ, এয়া দেখিছে। আৰু মই ভাবিছোঁ ইয়াৰ ৰঙালাওখিনিও অকণ কাটি পেলাই লৈছোঁ, কাটিম আৰু এতিয়া ৰঙালাওকে বনাওঁ বুলি লৈছোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে আলু আৰু ৰঙালাও অকণ কাটি ল'লোঁ, পিঁয়াজকণ গুচাই ল'লোঁ, নহৰু আদা অকণ গুচাই লৈছোঁ। পেষ্ট কৰা নাই, পেষ্ট কৰিমগৈ, পটাতে পিচিম আজি। এয়া আপোনাক দেখুৱালোঁ। এয়া দেখিছে আজি গাখীৰ গৰমাবলৈ পাহৰিলোঁ, এতিয়া সেইকাৰণে গাখীৰকণ গৰমাবলৈ উঠাই দিছোঁ। গাখীৰকণ গৰমাই নথ'লে ৰাতিপুৱালৈ ফাটি যাব, সেইটো গাখীৰটো গৰমাইছোঁ। দেখিছে নহৰু আদাখিনি গুচাই থ'লোঁ, কিন্তু নহৰু আদাটো পেষ্ট কৰা নাছিলোঁ, সেইকাৰণে বোলো নহৰু আদা অকণ পেষ্ট কৰি আনোঁ। বোলো নহৰু আদাকণ পেষ্ট কৰোঁ পটাতে, সেয়া আপোনালোককো দেখুৱালোঁ। বেছি নহৰু হ'লে পটাতে কৰোঁ। চিলিণ্ডাৰটো শেষ হ'ল, চিলিণ্ডাৰটো এতিয়া আকৌ লৈ যাব লাগিব, লৈ যাওঁ। চিলিণ্ডাৰটো থৈ বেলেগ এটা লগাব লাগিব। বনাইছোঁ। আমাৰ ল'ৰাই ক'লে আজি মা শুকান ৰুটি খাম, সেইকাৰণে শুকান ৰুটি বনাবলৈ বুলি হেৰি কৰি আছে, আৰু শুকান ৰুটিকে বনাই দিছোঁ। সেয়া দেখিছে ধুনীয়া হৈছে ৰঙালাও ভাজিটো, হৈ গ'ল। আৰু আলু অকণো ভাজিলোঁ, আপোনালোকক দেখুৱাবলৈ নহয়, আলু ফ্ৰাই কৰিলোঁ। আৰু ল'ৰাটোৱে সেই টিভি চাই মানে হেৰিয়াতে ভিতৰতে খাই ভাল পায়, সেইকাৰণে ল'ৰাটোক দিলোঁ আৰু ময়ো লগতে খাম বুলি ল'লোঁ। আৰু আপোনালোককো দেখুৱাইছোঁ, মোলৈ বহা নাই।